মোৰ এটা উপহাৰ দিছে আমাৰ গৌৰৱ ছাৰে। ধন্যবাদ থাকিল। আৰু এইফালে দেখিছে ছাৰে আমাক ঢেকীয়া বনীয়াকো স্টুডেন্ট হয় অঞ্জু ভাই ইউটিউব চেনেল আছে অঞ্জু ভাই লাষ্ট পেজে। তো গাইজ গুড ইভিনিং, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মই আহি উপস্থিত হৈছোঁ ৰবীন্দ্ৰ স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু ইয়াত আৰ্ট এণ্ড ক্ৰাফ্ট ৱৰ্কশ্বপ 2023 আয়োজন কৰা হয়। আমাৰ মাজত আছে সৌৰভ দে ছাৰ, তেখেতৰ লগত অলপ দুই এষাৰ কথা জানিব চেষ্টা কৰিম। এয়া আমাৰ সৌৰভ ছাৰ। ছাৰ নমস্কাৰ। ছাৰ কেনেকৈ অনুভৱটো কেনেকৈ আছে? এইটো আমাৰ খুব কম সময়ৰ এটা এৰেঞ্জমেণ্ট হয়। আমি ইয়াত আজি 15 দিনৰ পৰাহে ইয়াত আমি গোটেইখিনি অৰ্গেনাইজেশ্যন কৰিছোঁ আৰু 5 দিনীয়া কাৰ্যসূচীৰে আমি যোৱা 11 তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে আমাৰ আৰ্ট এণ্ড ক্ৰাফ্ট ৱৰ্কশ্বপ। আৰু যিখিনি ল'ৰা ছোৱালী ৱৰ্কবিলাক কৰা হৈছে সেই ৱৰ্কবিলাক আমি আজি ইয়াত এক্সিবিশ্যন হিচাপত আমি ডিছপ্লে কৰিছোঁ। আৰু আপোনাৰ স্কুলৰ কিমান চনত স্থাপন কৰিছে? মোৰ স্কুলখন ইয়াৰ পৰাই আৰম্ভ হৈছিলে ৰবীন্দ্ৰ স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা 2016 চনত আৰম্ভ হৈছিলে আৰু আজি 2023 চনত আহি আমি ভৰি দিছোঁ। আৰু আপোনাৰ একজেক্ট লোকেশ্যনটো স্কুলৰ? মোৰ স্কুলৰ লোকেশ্যনটো হৈছে নাহলীয়া বৰলা জুতিবাৰী আৰু কৃষ্ণপথ। হয়, আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক এডমিশ্যন কিমান মানে কি মাহত? এডমিশ্যনটো আমি প্ৰত্যেক মাহতে ল'ব পাৰোঁ। এডমিশ্যনৰ কোনো মাহ নাথাকে। সেইটো আমাৰ লগত কণ্টেক্ট কৰিলে আমি গোটেইখিনি ধুনীয়াকৈ বুজাই দিম কি কি লাগিব, মেটেৰিয়েলছ কি বস্তু হেৰি কৰিব লাগিব, সেইখিনি আমি চেণ্টাৰত আহিলে আমি গোটেইখিনি আৰু এইবিলাক দেখিছে ইমান ধুনীয়াকৈ ছবি। ছাৰ ছবিবোৰ এইবিলাক গোটেই ষ্টুডেণ্টে বনোৱা হৈছে আৰু এইখিনি কিছুমান পেইণ্টিং মই নিজে কৰা হয়। ক্লাছত যেতিয়া মই ডেম'বিলাক দেখাওঁ সেইবিলাকৰ পেইণ্টিং কৰা হয়। একচুৱেলি এইখন পূৰা ভালকৈ কৰা নহ'ল, কিন্তু তথাপি এইবিলাক ডেম'ৰ লগত মোৰ লাগিছে এইবিলাক ভাল হৈছে। আপোনালোকে কেনেকৈ পায় গম নাজানো, কিন্তু এইখিনি মই কৰা হয় আৰু বাকী এইখিনি গোটেই ষ্টুডেণ্টবিলাকে কৰা হয়। এইবিলাক আপোনালোকে চাইছে এইবিলাক ক্লেৰে কৰা হৈছে, এইবিলাক বটলত ক্লে দি পিনে কৰা হৈছে, এইবিলাক ক্লে পেইণ্টিং কৰা হৈছে। এইটো ষ্ট'ন দি পিনে কৰা হৈছে। তাৰপিছত এইবিলাক গোটেইবিলাক আপোনাৰ অইল পেইণ্টিং বুলি কয়, অইল পেইণ্টিঙত কৰা হৈছে। এইবিলাক কিছুমান আছে, এইবিলাকত অইল আছে, স্কেচ আছে। আৰু আমাৰ এইবিলাক দেখিছে এইটো অলপ মই বুজি পোৱা নাই কেনেকৈ কি ধৰণৰ? এইটো একচুৱেলি লাইট এণ্ড ডিক। এতিয়া মোৰ ভাগত মই বুজা ধৰি লওক তেওঁৰ মনত খুব গধুৰ এটা বেদনা আছে আৰু খুব হাৰ্ট এটা পেচেণ্টৰ। তেওঁ চাইছে বাহিৰখন বহুত পোহৰ আছে, কিন্তু তাৰ কাৰণে তাৰ অনুভৱ হৈছে মোৰ ভিতৰখন অন্ধকাৰ। মই হয়তো আৰু কিছু দিনৰ কাৰণে আছোঁ, কিছু সময়ৰ কাৰণে মই আছোঁ, কিন্তু মই যদি এই পোহৰখনলৈ ওলাই যাব পাৰিছিলোঁ মোৰো হয়তো জীৱনখন আৰু বেলেগ হৈছিলে। এইটো এটা থিম লৈ পিনে এইটো আমি বনাইছোঁ। সেইটো কাৰণে এইটো ব্লেক এণ্ড হোৱাইট এটা থিম দিছোঁ আমি নাম। এইটো এটা ৱৰ্কশ্বপত আমাক কৰিব হৈছে। থেংক ইউ ছাৰ, ভাল লাগিলে। থেংক ইউ। মই নাহলীয়াতে থাকোঁ। বহুতক হয়তো মই ইয়াত চিনাকি দেখিছোঁ, বহুত সদায় লগ পাই থকা হয়, কিন্তু তথাপিও মই কিডছ কাষ্টল নামৰ এখন স্কুলৰ অ'নাৰ কাম প্ৰিন্সিপাল। মই 6 বছৰ এখন স্কুলত টিচাৰ হিচাপে, এছিষ্টেণ্ট টিচাৰ হিচাপে কৰি আছিলোঁ।
তাৰ পাছতে মই নিজৰ এখন স্কুল খোলাৰ চিন্তা কৰিলোঁ, য'ত মানে সৰু সৰু ল'ৰা ছোৱালী কি ধৰণত তাৰমানে আমি এখন মানে ফৰ্মেল স্কুলত প্ৰেজেণ্ট কৰিব পাৰোঁ। ফৰ্মেল স্কুলত যাবলৈ আজিকালি দেখিবলৈ পোৱা যায় যে চবেই এডমিশ্যন প্ৰচিডিউৰ থাকে তাহাঁতৰ, যে পঢ়া শুনা কৰিবলৈ তাহাঁতে ইণ্টাৰভিউ দিব লগা হয়। সৰুতেই তাহাঁতে ইণ্টাৰভিউ ফেচ কৰিব লগা হয়। যেনেকৈ এতিয়া কেবিত পাবলৈ তাহাঁতে পৰীক্ষা দিব লগা হয়, তাহাঁতে ইণ্টাৰভিউ দিয়ে। টাইনি টক্সত পাবলৈ তাহাঁতে ইণ্টাৰভিউ দিব লগা হয়। মানে চব প্ৰেজেণ্টেবল নহয়গৈ। গৈ পেলাই ল'ৰা ছোৱালীখিনিক আমি প্ৰেছাৰাইজো কৰিব নোৱাৰোঁ, তাহাঁতক ফ'ৰ্চো কৰিব নোৱাৰোঁ। সেইধৰণে মই মনত ৰাখি গোটেই এটা ফৰ্মেল এডুকেশ্যনত এখন ইনষ্টিটিউটত যাবৰ কাৰণে যিখিনি তাহাঁতৰ দৰকাৰ হয় গোটেইখিনি একেটা মানে ইনষ্টিটিউটতে প্ৰভাইড কৰিবৰ কাৰণে মই চেষ্টা কৰোঁ। দিল্লী ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হয়, তাত মই ফাইন আৰ্টছৰ আছিলোঁ। ফাইন আৰ্টছৰ পৰা আহি মই ইয়াতে আমি প্ৰথম কিডছ হাইট বুলি এখন স্কুল আছিলে, এতিয়াও আছে আপোনাৰ BOC গেটৰ ফ্ৰণ্টত দুলিয়াজানত। প্ৰথম হৈছিলে তাতে আমাৰ ছামাৰ কেম্প এটা অৰ্গেনাইজ কৰিছিলোঁ। ইমানেই ছাকচেছফুল হৈছে ছামাৰ কেম্পটো, ইমান ভাল লাগিছে। একচুৱেলি কি হয়, এখন স্কুলত পঢ়া, স্কুলত একচুৱেলি আমি ইমান ফিজ দি আছোঁ বা বিনামূলীয়া হ'লেও কেতিয়াবা কি হয় কিছুমান শিক্ষা আমি নাপাওঁ, যিটো আমি ছামাৰ কেম্পৰ থ্ৰুদি আমি পাওঁ বা উইণ্টাৰ কেম্পত পাওঁ বা কৰ্মশালাত পাওঁ। কেতিয়াবা কি হয়, আমাৰ খুব বেছি এডুকেটেড হ'লেও কিছুমান টিচাৰে বা কিছুমান চবেই আমাক পঢ়াব নোৱাৰে। কিমান ল'ৰা ছোৱালী এতিয়া পঢ়ি পেলাইও ঘৰত আছে, বিকজ তাহাঁতে টিচাৰ হ'বগৈ নোৱাৰে, চবেই সেই শিক্ষাটো দিব নোৱাৰে। কিন্তু ছামাৰ কেম্প বা উইণ্টাৰ কেম্পেই হওক বা এনেকুৱা যিকোনো ৱৰ্কশ্বপ এটা হওক, বহুত কথা শিকা যায়। ল'ৰা ছোৱালীৰ আজিকালি আগৰ দিনৰ ল'ৰা ছোৱালী আৰু আজিকালি ল'ৰা ছোৱালীৰ মেণ্টেলিটিটো বহুত ডিফাৰেণ্ট হয়। তাহাঁতৰ টিচাৰৰ লগত ছেটআপটো মিলিব লাগিব, তাহাঁতে টিচাৰজনক ভাল পাব লাগিব, তেতিয়াহে তাহাঁতে স্কুল গৈ ভাল পায়, ক্লাছটো কৰি ভাল পায়। আৰু টিচাৰজনক ভাল পালেহে তাহাঁতে সেই ছাবজেক্টটো ভাল পোৱা হয়, নহ'লে তাহাঁতৰ সেই ছাবজেক্টটোৱে বেয়া লাগি যায়, যে আমাৰ পঢ়িব মন নাযায়। তাহাঁতে যিজন টিচাৰক মৰ্ণিঙৰ পৰা আহিছোঁ, মোৰ বিজয় ছাত্ৰী। আজি 15 জুলাই 2023 তাৰিখে ৰবীন্দ্ৰ স্মৃতি প্ৰাংগণত অনুষ্ঠিত হোৱা আৰ্ট ভেলী আৰ্ট এণ্ড ক্ৰাফ্ট যিটো ৱৰ্কশ্বপ পাতিছে আজি চূড়ান্ত দিন। আৰু এই চূড়ান্ত দিনত উপস্থিত থকা বিশিষ্ট অতিথিবৃন্দক আমন্ত্ৰিত কৰি অনা আৰু কণ কণ শিশুসকল, অভিভাৱক অভিভাৱিকাসকল আৰু নাহলীয়াবাসী ৰাইজ সকলোকে প্ৰথমতে মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে মই সৌৰভ দে থেংকছ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কাৰণ এই উঠি অহা সৰু কণমানি শিশুসকলৰ নিজৰ প্ৰতিভা দেখাবৰ বাবে যিটো এটা স্কুল তেওঁলোকে আৰ্ট ভেলী নামৰ যিটো স্কুল তেওঁলোক প্ৰতিষ্ঠা কৰিছে, তাৰ বাবে বিশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে নিজৰ প্ৰতিভা দাঙি ধৰিব পাৰিছে এই স্কুলখনৰ জৰিয়তে। সকলোৰে নিজৰ নিজৰ প্ৰতিভা থাকে আৰু সেই প্ৰতিভাসমূহ তেওঁলোকে এই থ্ৰুদি তেওঁলোকৰ নিজৰ প্ৰতিভাটো দাঙি ধৰিছে। আৰু এই প্ৰতিভাটো যাতে আৰু আগুৱাই যাওক, এই ল'ৰা ছোৱালীবোৰ যাতে আৰু আগুৱাই যাওক, আজি এই অঞ্চলৰ ভিত্তিত তেওঁলোকে পাৰ্টিচিপেট কৰিছে, কালি জিলা ভিত্তিত কৰিব, অনাগত দিনত তেওঁলোকে ইণ্টাৰনেশ্যনেল ভিত্তিত কৰিব, যাতে তেওঁলোকে সকলো নিজৰ প্ৰতিভা যিটো আছে সেই প্ৰতিভাটো তেওঁলোকে দেখুৱাই যাওক। আৰু সেইকাৰণে এই নাহলীয়া অঞ্চলত আৰ্ট ভেলী নামৰ এখন স্কুল প্ৰতিষ্ঠা কৰিছে। আপোনালোক আহক, সকলো ল'ৰা ছোৱালীক তাত আহি কিনে নিজৰ নিজৰ প্ৰতিভা দাঙি ধৰক আৰু আগুৱাই যাওক। আৰু নিজৰ প্ৰাথমিক শিক্ষাৰ লগতে এনেকুৱা ধৰণৰ নিজৰ প্ৰতিভাসমূহ যদি দাঙি ধৰে, কাৰণ এনেকুৱা বিভিন্ন সুবিধা আছে এতিয়া, আগৰ দিনত নাছিলে, কিন্তু এতিয়া বিভিন্ন গাঁৱে ভূঞে বা বিভিন্ন ধৰণৰ প্ৰতিভা দাঙি ধৰিবৰ বাবে বিভিন্ন অনুষ্ঠান ৱৰ্কশ্বপ এইবোৰ কৰা হয়। আৰু তোমালোকে নিজৰ প্ৰতিভাসমূহ তাত দাখিল কৰিব পাৰিছা। আৰু অনাগত দিনত যাতে এই প্ৰতিভাসমূহ তোমালোকে আৰু আগুৱাই লৈ যোৱা, আৰু সৌৰভে যাতে সহায় সহযোগিতা কৰে, আৰু আমিও সৌৰভে সহায় সহযোগিতা কৰিব লাগিব, যাতে তেওঁ আৰু আগুৱাই লৈ যাব পাৰে তোমালোকক। যিহেতু আজি ইমান সৰু সৰু ল'ৰা ছোৱালী দেখিছোঁ, ভাল লাগিছে, কাৰণ তেওঁলোকে এই প্ৰতিভা তেওঁলোকে অংশগ্ৰহণ কৰিছে, অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আৰু আজিকালি মানে পঢ়াৰ ক্ষেত্ৰতো বিশেষ মানে গুৰুত্ব দিয়া হয়, তাৰ উপৰিও যদি নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিব পাৰিছে, তাৰ কাৰণে বিশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলো আগুৱাই যোৱা, ভৱিষ্যতে ভালকৈ তোমালোকে আগুৱাই যোৱা আৰু ডাঙৰ মানুহ হোৱা, সেইটোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
উৰ্বী ৰচিত হাজৰিকা